মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান এই অনুষ্ঠানটি আমাৰ আজি 521 বছৰ বৰ্ষত ভৰি দিলে। এইখন এখন ঐতিহ্যপূৰ্ণ ধৰ্মীয় অনুষ্ঠান। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে একে ৰীতি নীতিৰে আমি পূজা অৰ্চনা কৰোঁ আৰু এই অনুষ্ঠানটোৱে আমাৰ একতাৰ দলেৰে আমাৰ এই অঞ্চলৰ ৰাইজক বান্ধি ৰাখিছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি সমন্বয়ৰ সিটো গঢ়িব পাৰিছোঁ। আমাৰ এই গৰখীয়া সভা কেইদিন আমি সকলোৱে কোনো জাতিভেদ আমাৰ মনোভাৱ নাথাকে। কাৰো যাতে মনোভাৱ এনেকুৱা নহয় ই বড়ো, ই অসমীয়া, ই ভাষা, ই ৰাভা, ই মিচিং, ই কছাৰী, এনেকুৱা আমাৰ জাতিভেদ নাই। আমাৰ অনুভৱেই নহয় এইকেইদিন। আৰু এনেকুৱা এখন সমাজ আমি সমগ্ৰ অসমত বিচাৰোঁ। যিকেইদিন আমি গৰখীয়া সভাত থাকোঁ এনেকুৱা অনুভূতিৰে থাকোঁ, আমি মানুহ হিচাপে থাকোঁ, মানুহৰ সমাজ হিচাপে থাকোঁ, এনেকুৱা এখন সমাজ আমি অসমত বিচাৰোঁ আৰু একে ৰীতি নীতিৰে আমি পূজা অৰ্চনা কৰোঁ। আমি এনেকৈ থাকি ভাল পাওঁ। আমাৰ এই গৰখীয়া সভাখন 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী। প্ৰথমতে আমি আমাৰ মন্দিৰৰ দ্বাৰ গৃহ উন্মোচন কৰিলোঁ। আমাৰ ধৰ্মধ্বজা বিভিন্ন উদ্বোধনী কাৰ্যসূচী কৰাৰ লগতে আমাৰ আজিৰ এই মুকলি আৰু উদ্বোধনী সভাখন আমি অনুষ্ঠিত কৰিছোঁ। আজি সন্ধিয়া আমাৰ নৃত্য প্ৰতিযোগিতা থাকিব, বড়ো আৰু অসমীয়া। তাৰপিছত অহাকালি থাকিব আমাৰ স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পী জীয়ান জনাক আৰু এগৰাকী ছোৱালী অহাকালি 25 তাৰিখ। তাৰপিছত 26 তাৰিখে থাকিব আমাৰ ফুকুন বড়ো আৰু ৰৈমালী বসুমতাৰী। তাৰপিছত 27 তাৰিখে থাকিব আমাৰ দীক্ষু আৰু 28 তাৰিখে থাকিব আমাৰ গীতাঞ্জলি। এনেকৈ সাংস্কৃতিক অনুষ্ঠানেৰে আমি মুখৰিত কৰি ৰাখিম। আমাৰ অনুষ্ঠানটি আমি সদায় এনেকৈ জীয়াই ৰাখিব পাৰিলে আমি সমাজত এটা বেলেগ বাৰ্তা কঢ়িয়াই নিব পাৰিম বুলি আমাৰ বিশ্বাস। আচলতে বিভিন্ন নামাকৰণ নহয়, আমাৰ অনুষ্ঠানখনৰ সম্পূৰ্ণ নাম হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান কচুবাৰী। ইয়াৰ লগত সংগতি ৰাখি আমাৰ কেইটামান পৰ্ব আমি পালন কৰোঁ। 1 বহাগৰ পৰা 6 বহাগলৈ আমি গোসাই বা ফুৰোৱা এটা অনুষ্ঠান, তাক বা গোসাই ফুৰোৱা উৎসৱ বুলি আমি পালন কৰোঁ। আৰু 7 বিহুৰ দিনা ইয়াত এই অঞ্চলৰ সমগ্ৰ ৰাইজে আহি প্ৰীতিভোজনৰ আয়োজন কৰা হয় আৰু সকলোৱে প্ৰীতিভোজ কৰাৰ আগত আমি গোসাই বা খোৱা এটা উৎসৱ পালন কৰোঁ। সেইদিনা আমি বৰ ধুমধামেৰে নাম প্ৰসংগ কৰি গোসাই বা খোৱা এটা উৎসৱ পালন কৰোঁ। আৰু আমি এই দৌল পূৰ্ণিমাৰ শুক্লপক্ষৰ দশমী তিথিৰ পৰা আমি গৰখীয়া সভাটো আৰম্ভ কৰোঁ। প্ৰতি বছৰে আমি এই গৰখীয়া সভাখন দৌল পূৰ্ণিমাৰ দশমী তিথিৰ পৰা আমি উৎসৱটো পালন কৰোঁ। এইখিনিয়ে আমাৰ গৰখীয়াসকলে ইয়াত পূজা অৰ্চনা কৰিছিল। ইয়াত এটা ইতিহাস আছে। এই অঞ্চলত হাবি জংঘলেৰে ভৰপূৰ আছিল। এই অঞ্চলতে গৰখীয়াসকলে গৰু চৰাইছিল। গৰখীয়াসকলে তেওঁলোকৰ গৰু হেৰালে ভগৱানৰ ওচৰত তেওঁলোকে আৰাধনা কৰিছিল আৰু সেই আৰাধনা কৰি যি ফল পাইছিল তেওঁলোকে, অৰ্থাৎ গৰু হেৰালে গৰুটো পোৱাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত, বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা জনাইছিল আৰু সেই প্ৰাৰ্থনাত ভগৱানে সন্তুষ্ট হয় তেওঁলোকৰ মনোকামনা পূৰ্ণ কৰিছিল। আৰু তেতিয়াৰ পৰাই এই উৎসৱ ক্ৰমাগতভাৱে আজিৰ এই ৰূপ পাইছে আৰু সেইটোৱে গৰখীয়াক কেন্দ্ৰ কৰি এই গৰখীয়া সভাখন পাতা হয়। ঠিক আছে, আপোনালোকে কি কাৰ্যসূচী থাকিব? নমস্কাৰ। আমাৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈছে আৰু দ্বিতীয় কাৰ্যসূচী মুখ্য দ্বাৰ উন্মোচন কৰা হৈছে আৰু তৃতীয় কাৰ্যসূচী মন্দিৰৰ গৃহ দ্বাৰ উন্মোচন লগতে বন্তি প্ৰজ্বলন আৰু তাৰ চতুৰ্থতে আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ কাৰ্যালয় আৰু তাৰপিছত আমাৰ চৌধুৰী তৰ্পণ, স্মৃতি তৰ্পণ আৰু লগতে আমাৰ বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন আৰু আমাৰ ভজনালয় গৃহ দ্বাৰ উন্মোচন আৰু তাৰপিছত আমাৰ এই মুকলি ধৰ্ম আলোচনী সভাখন কৰা হৈছে আৰু ধৰ্ম আলোচনী সভাৰ পিছত এতিয়া আমাৰ ৰাতি সন্ধিয়া নাম কীৰ্তন, ঢুলীয়া, ওজাপালি আদি প্ৰদৰ্শন কৰা হ'ব। তাৰপিছত আমাৰ নৃত্য প্ৰতিযোগিতা আৰু গীত
সন্ধিয়া অনুষ্ঠান কৰা হ'ব। তাৰপিছত ৰাতিৰ কাৰ্যসূচী ইমানতে আমাৰ শেষ হ'ব। কাৰ্যসূচী এই 5 দিনৰ কাৰ্যসূচীতে প্ৰত্যেক দিনে আমাৰ ৰাতিপুৱাই হোমযজ্ঞ, অহাকালিৰ পৰা হোমযজ্ঞ চলিব, নাম কীৰ্তন চলিব, ওজাবলি চলিব, ঢুলীয়া চলিব আৰু প্ৰত্যেক দিনে সাংস্কৃতিক সন্ধিয়া চলিব। আৰু অসমৰ বিভিন্ন গায়ক আমি নিমন্ত্ৰণ কৰা হৈছে। তাৰে ভিতৰত আমাৰ গীতাঞ্জলি দাস আৰু দীক্ষু প্ৰধানকৈ তেওঁলোকক আৰু আমাৰ ফুকন বৰক আদি কৰি তেওঁলোকে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো পৰিৱেশন কৰিব। যে ভগৱান ধৰ্মস্থানবোৰ যিবোৰ আছে আমাৰ, যেনেকৈ কেদাৰনাথ, বদ্ৰীনাথ, বিভিন্ন এনেকুৱা ধৰ্ম অনুষ্ঠানবোৰ যে আছে, পাৰ্টিকুলাৰ কোনোবা এটা জেগাতে চাগে ভগৱান এনেকুৱা বাস কৰে যেন মোৰ এটা অনুভৱ হৈছে। আজি ইয়াতে অহাৰ পিছত 521 বছৰ ধৰি ইয়াতে সকলো জাতি জনগোষ্ঠীসকলে, সকলো ধৰণৰ মানুহে যে এইটো ঐতিহ্য আজি স্থানখন ধৰি ৰাখিছে আৰু এখেতে বছৰে বছৰে 500 বছৰৰ পৰা এইটো উৎসৱ চলি আছে। মই বহুত আনন্দ মই ভাবিছোঁ, বহুত ভাল লাগিছে ইয়াতে আহি কিনে। মোৰ অন্তৰত এটা শ্ৰদ্ধাৰ ভাৱ আহিছে। সকলো ইয়াতে শ্ৰদ্ধাৰ ৰাইজসকলক মই লগ পাই কিনে ভাল লাগিল। সকলো ইয়াতে ধৰ্মপ্ৰেমী ৰাইজ হয়, সেইটো কাৰণে বহুত মই সুখী হৈছোঁ আজি। গতিকে মই আজি আহি কিনে যিখিনি দেখা পালোঁ, ইয়াতে আৰু কৰিবলগীয়া বহুখিনি আছে। মই যথেষ্ট মাটি থকা বুলি মই গম পালোঁ। তো ইয়াতে আন্তঃগাঁথনি যিখিনি অভাৱ অভিযোগ আছে এইখিনি আমি পৰিপূৰ্ণ কৰিব পাৰিম। যিহেতু তামোলপুৰ সমষ্টিৰ পৰা আমাৰ মাননীয় প্ৰমোদ বড়ো মহাশয় চিফ হৈ আছে, তেখেতে এইটো সমষ্টিৰ সুসন্তান হয়। আমাৰ লোকসভাৰ সাংসদ তেখেতে এইটো সমষ্টিৰে সুসন্তান হয়। ৰাজ্যসভাৰ সাংসদো এইটো সমষ্টিৰে হয়। আৰু আমিও দুজনকে EM আছোঁ, এজন আমাৰ নমিনী GM আছে। তো আমি সকলো মিলি এই স্থানখনত আমি আন্তঃগাঁথনি ভালকৈ বনাইবৰ কাৰণে আমি চেষ্টা কৰিম। এতিয়াতো প্ৰচাৰ আমাৰ তুংগত চলিছে। আপোনালোকে গম পায় আমাৰ তামোলপুৰ সমষ্টিত BJP, UPPL, GSPৰ মনোনীত প্ৰাৰ্থী লেহৰাম বড়ো ডাঙৰীয়াক দিয়া হৈছে। তেখেত এজন অভিজ্ঞ মানুহ, আগতে BDO আছিল, তাৰ আগতে শিক্ষক আছিল। এজন ভাল যোগ্য মানুহক আমি দিয়া বুলি ভাবোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ ৰাইজে, সকলো দলৰ কাৰ্যকৰ্তাসকলে তেখেতক আকোৱালি লৈছে। তো মই ভাবোঁ তেখেতে বিপুল ভোটত তামোলপুৰ সমষ্টিৰ পৰা জয়যুক্ত হৈ যাব। তাৰ ভিতৰত আমি 12খনে পাম বুলি আশা কৰিছোঁ। BJPৰ 4খন আসন আছে আৰু UPPLৰ 8খন আসন আছে। তো 4খন আৰু 8খন গোটেই 12টা আসনে আমাৰ দখলত আহিব বুলি আমি আশাবাদী।